हेलो गाइस আজি গৈ আছো আমাৰ ৰাজীৱল দাৰ বিয়া আছে তাত গৈ আছো বিয়া খাম আৰু লগত যাম ফুল এনজয় হ'ব আপোনালোকে ফুল ব্লগটো চাব আমাৰ বন্ধু ৰাজীৱল দাৰ বিয়া আজি ঠিক আছে আজি কে তাৰিখ 12 তাৰিখ ঠিক আছে 12 তাৰিখ 7 মাৰ্চ 2026 ঠিক আছে আজি বিয়া যেহেতু বহুত দূৰ কিমান কিলোমিটাৰ চাইছিলো ৪৪ কিলোমিটাৰ চাইছিলো মেপত চাইছিলো ঠিক আছে তেতিয়াহ'লে বলক নেক্সট ব্লগটো আৰম্ভ কৰো আৰু ব্লগটো বহুত ধুনীয়া ইম্পৰ্টেন্ট হ'ব ভাল হ'ব আপোনালোকে ফুল ভিডিঅ'টো চাব ঠিক আছে গাইস বাই বাই ইয়া সাকিনা ধৰণে মোৰ ৰাজীৱল দাক সজাইছে ভালকে চাই লওক মানে একে পৰিবাৰ সবেই একলগ হৈছে সেই কাৰণে আজি ভাল লাগিছে সৰু ল'ৰা ছোৱালী এই আগফালে ঘূৰি আছে এই ৰাস্তাত মানে বহুত ধুনীয়া লাগিছে দেখি যেহেতু ৰাজীৱল দাৰ বিয়া সেই কাৰণে ভাবিলো এটা ব্লগ বনাই লও এইটো মানে স্মৃতি হিচাপে থাকি যাব আমাৰ লগত বা আমাৰ মনত নাথাকিবও পাৰে কিন্তু এইটো ভিডিঅ'ৰ জৰিয়তে সবে মনত ৰাখাৰ চেষ্টা কৰিব কিয়নো বিয়াৰ দিনবোৰ বহুত ধুনীয়া লাগে আনন্দ লাগে সবেই মিলাপ্ৰীতিৰে আহে আহাৰ পিছত মানে একৰা আমাৰ ফ্ৰেন্ড সাৰ্কেল যিবিলাক আছে সবেই আহিছে ইয়াত বহি তামোল খাই আছে আৰু মই ভিডিঅ' ব্লগ বনাই আছো কিয়নো এইটো ভাল লগা মুহূৰ্ত বুলি এইটো মোৰ কেমেৰাত বন্দী কৰি ৰাখিছো আৰু এয়া চাওক কেনেকৈ গৈ আছো মই হিয়ত বহি আছে ৰাজীৱল দাও বহি আছে এয়া আমাৰ সবে বহি আছে সৰু ল'ৰা ছোৱালী বিলাক সবে বহি মই ভিডিঅ' বনাই আছো হিয়তে চাই আছে যে ও হে ৰিয়া বোলে ব্লগ বনাই আছে আজিৰ দিনটোত ভাল লগা মুহূৰ্ত বুলি মই কেপচনত ৰাখি আছো আৰু ৰাজীৱল দা এটো ব্যস্ত হৈ আছে কিবা কিবি কাম কৰি আছে আৰু কি কম বহুতে ভাল লাগিল এতিয়া মানে ভিডিঅ' বনাই আছো আৰু মোৰ লগৰ ফ্ৰেন্ড সাৰ্কেল যিকিটা আছে সবেই ইয়াত আহিব আৰু যদি এইটো চাওক সবেই বহি আছে বহুতেই ভাল লাগিল এয়া ইকবাল দা গৈ আছে ইকবাল দাও আছে আৰু এই যে ল'ৰা ছোৱালী বিলাকে ফটো তুলিব আহিছে দৰাৰ লগত ৰাজীৱল দাৰ লগত মানে সবেই মানে ব্যস্ত ফটো মাৰাৰ ব্যস্ত যে ফটো কেতিয়া তুলিব ফটো কেতিয়া মাৰিব সিহঁতে মানে ভাবি আছে প্লেন বনাই আছে আৰু মই ভিডিঅ' কৰি আছো যেহেতু ব্লগ আপলোড কৰিম আৰু ইয়া চাওক মই বহি আছো আৰু মোৰ লগত দুজন আছে ফ্ৰেন্ড হয় এয়া আৰু এজন আৰু এয়া চাওক ৰাজীৱল দা বহি আছে বহুতে ভাল লাগিলে আমাৰ ফ্ৰেন্ড সাৰ্কেল আহি গ'ল কলেজ টাইমত একলগত পঢ়িছিলো আলম দা বুলবুল মুজামেল দা সবেই আহিছে আৰু আহিছে দিলদাৰ দা আহিছে আৰু বহুত মানুহ আহিছে মোৰ লগৰ কিটা মানে ভালেই লাগিল একলগ হৈ এতিয়া আকৌ এয়া গাড়ীত উঠিলো এতিয়া গৈ আছো কইনাৰ ঘৰত মানে ফুল এনজয় কৰি গৈ আছো নগৰ মাজমজিয়া ৰাস্তা দি বহুতেই ভাল লাগিল চাই মই ভিডিঅ'ত জৰিয়তে কম এয়া কইনাৰ ঘৰ আহি পালো এয়া গোল্লা খুৱাই আছে আৰু গামোচা দি আছে জোৱায়ক মানে ভালকে সম্বোধন কৰি আছে সিহঁতে মই ভাবিলো এইটো ভিডিঅ'ত কেপচনত লগাই দিম যেহেতু
বিয়াৰ দিন ভিডিঅ' বনোৱাটো আছে। যদি ভিডিঅ' কৰাত মানা কৰিলেহেঁতেন তেতিয়া ভিডিঅ' নবনালেহেঁতেন ব্লগটো, কিন্তু সিহঁতে মানা কৰা নাই, তথাপিও ভিডিঅ' বনালো। সেইকাৰণে আৰু ভাল লাগিল আহি ইয়াত, মানে চবেই ফূৰ্তি কৰি আছে। ইয়াত আমি বহিলো, বহাৰ পিছত ড্ৰিংক দিছে, মানে জুচ দিছে খোৱাৰ কাৰণে, খালো। এতিয়া চবেই বহি আছে, অপেক্ষা কৰি আছে। আৰু ভাল লাগিল। এই ফেন দিয়া নাই, যি গৰম লাগিছে, একদম বহুত গৰম লাগিছে। ফেন দিলে ভাল হলেহেঁতেন, ফেন দিয়া নাই। এয়া আকৌ উভতি ঘৰত গৈ আছো। ভিডিঅ'টো স্পীড কৰি দিলো, সেইকাৰণে মানে ভিডিঅ'টো বহুত লম্বা হৈ যাব কাৰণে এইটো নগাঁও অভাৰ ব্ৰিজত উঠিলো।